এজাক বৰষুণতেই খহি পৰিব পাৰে গোসাইবাৰী মাজিপাৰা। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত ভয়ংকৰ খহনীয়া। বশিষ্ঠ নৈৰ বুকুত জাহ যাব পাৰে ঘৰ অট্টালিকা। গুৱাহাটীৰ বশিষ্ঠৰ গোসাইবাৰী মাজিপাৰা অঞ্চলত এতিয়া ভয়ংকৰ গৰাখহনীয়া। আৰু এই খহনীয়াৰ স্থান বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত। খহনীয়া অব্যাহত থাকিলে বশিষ্ঠ নৈৰ বুকুত জাহ যাব পাৰে বহু ঘৰ অট্টালিকা। পূৰ্বৰ বানত 80% পৰ্যন্ত খহি গ'ল অঞ্চল। নৈৰ বুকুত জাহ গ'ল বহু তামোল নাৰিকলৰ গছ। পূৰ্বৰ বানৰ সময়তে অঞ্চলটোৰ প্ৰায় 80% খহনীয়াৰ কবলত পৰিছিল। বানৰ পানী কমিল যদিও খহনীয়াৰ পৰা আজিও মুক্ত নহ'ল গোসাইবাৰী মাজিপাৰা অঞ্চল। চকুৰ সন্মুখতে পাৰ খহি নৈৰ বুকুত জাহ গৈছে বহু তামোল আৰু নাৰিকলৰ গছ। প্লাষ্টিকৰ বেগ, বাঁহৰ বেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা। দীৰ্ঘদিন ধৰি আবেদন, নাই স্থায়ী সমাধান। খহনীয়া হৈছে 2017ৰ পৰা। মই 2017তে জনাইছিলোঁ, মই উলুবাৰী এইটো এক্সিকিউটিভ ইঞ্জিনিয়াৰ জনাইছিলোঁ, এটা বেছি গুৰুত্ব নিদিয়ে। এই জুলাইৰ 20 তাৰিখে এই ঘটনাটো হৈছে। এনেকুৱা পানী আহিছে ৰাতি, চব শেষ। দীৰ্ঘদিন ধৰি খহনীয়া প্ৰতিৰোধৰ বাবে আবেদন জনাই আহিছে অঞ্চলবাসীয়ে। কিন্তু অভিযোগ অনুসৰি আজিলৈকে সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে গ্ৰহণ কৰা হোৱা নাই ফলপ্ৰসূ ব্যৱস্থা। খহনীয়া ৰোধৰ নামত বেগ আৰু বাঁহৰ বেৰেৰেই চৰকাৰে চলাইছে নিজৰ কাম। তীব্ৰ শংকাত গোসাইবাৰী মাজিপাৰাবাসী। স্থায়ী সমাধান বিচাৰিছে অঞ্চলবাসীয়ে। কথা হ'ল বস্তুটো পাৰ্মানেণ্ট হ'ব লাগে। কংক্ৰিট ৱাল দি মথাউৰিটো বনাব লাগে। মথাউৰিটো বনালে খহনীয়া ৰোধ হ'ব। অকল ইয়াতে নহয়, গোটেই নদীত বোথ ছাইড, হাতীগাঁও, খিজুবাৰী গোটেইখিনি খহনীয়া হৈছে একদম বশিষ্ঠৰ পৰা। আগতে আছিলে চাওক ইয়াতে 1996, 97, 98লৈ। কেতিয়া নৈৰ বুকুত জাহ যাব ঘৰ, কেতিয়া খহি পৰিব পাৰ, সেই আতংকতে দিন অতিবাহিত কৰিবলগীয়া হৈছে গোসাইবাৰী মাজিপাৰাবাসীয়ে। বিপদ অধিক ভয়াৱহ হোৱাৰ পূৰ্বেই খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰশাসনৰ ফালৰ পৰা স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিছে স্থানীয় ৰাইজে। এতিয়া প্ৰশ্ন উঠিছে, কেতিয়ালৈ এই সমস্যাৰ স্থায়ী সমাধান হ'ব? নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।